স্বাগতম দৈনিক পেপাৰলৈ। হঠাতে দিয়া হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফলো। মেট্ৰিকৰ দৰেই পুৱাই গম পাব। ৰাইজৰ দলৰ মুখপাত্ৰ পদত্যাগ জ্ঞানশী বৰাৰ। জাতীয় নাৰী বাহিনীৰ সভাপতি পদো এৰিলে জয়শ্ৰীয়ে। নৱগ্ৰহ শ্মশানৰ সমীপত ৰিয়ান পৰাগৰ দুৰ্ঘটনা। জিমৰ পৰা ওলাই আহোঁতে সংঘটিত হয় এই দুৰ্ঘটনা। গুজৰাট মডেলৰ ভয়ংকৰ ৰূপ। 157খন বিশ্ববিদ্যালয়ৰ এজনো পৰীক্ষাৰ্থীয়ে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ নহ'ল। মণিপুৰত 328 গৰাকী কুকি নাগৰিকক উদ্ধাৰ সেনাৰ। আনন্দ মিশ্ৰৰ মুখ বন্ধ। সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিব এডিচনেল এছপিয়ে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নগাঁৱৰ প্ৰজ্ঞাজ্যোতি শইকীয়া। নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান। চাপৰ মুখত হিৰ'ইনসহ আটক মহিলাৰ। গোপালক নিৰুদ্দেশ হোৱাক লৈ জোনাইত চাঞ্চল্য। খেলো ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ গেমছত অসমৰ খেলুৱৈৰ জয়লাভ। মনোনীতভাৱে বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মালৈ সত্ৰীয়া সূৰ্য বঁটা। মিছন বসুন্ধৰা 2.0ৰ পৰা বঞ্চিত হৈ ৰ'ল হাজাৰ হাজাৰ জনজাতীয় লোক। সংকটৰ গৰাহত বড়োলেণ্ড। বেদখলকাৰীৰ হাতত 3,49,505 বিঘা মাটি। জালুকবাৰীৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। ডিব্ৰুগড়ত জিলা পুথিভঁৰালত অগপৰ বিশেষ কৰ্মকৰ্তা সন্মিলন। নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই উত্তাল যন্তৰ মন্তৰ। আটক বজৰং পুনিয়া সাক্ষী মালিক। কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত হিচাপে প্ৰবীণ কুমাৰ শ্ৰীবাস্তৱক শপত গ্ৰহণ। 4দিনীয়া মণিপুৰ ভ্ৰমণ গৃহমন্ত্ৰী অমিত শ্বাহৰ। ডিব্ৰুগড়ত জিলাৰ পুথিভঁৰালত অগপৰ বিশেষ কৰ্মকৰ্তা সন্মিলন। নতুন সংসদ ভৱনৰ ফালে আগবাঢ়ি যোৱাত মল্লযোদ্ধাসকলক আটক দিল্লী আৰক্ষীৰ। নতুন সংসদ ভৱন দেশৰ প্ৰতি উৎসৰ্গা প্ৰধানমন্ত্ৰী। প্ৰতিবাদ শেষ হোৱা নাই, পুনৰ ঘূৰি আহিম যন্তৰ মন্তৰলৈ হুংকাৰ সাক্ষী মালিকৰ।